ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সংককেন্দ্ৰীয় কোষ বা ইউক্যাৰিঅট কোষৰ দুটা ভাগ, প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ বিষয়ে। চিত্ৰত তোমালোকে এটা প্ৰাণী কোষ আৰু এটা উদ্ভিদ কোষ দেখিছা। দুটা কোষৰ মাজত বহু সাদৃশ্য অৰ্থাৎ একে ধৰণৰ বস্তু থাকিব। দুটা কোষে দেখাত প্ৰায় একে, তাৰে মাজত কিছুমান পাৰ্থক্য আমাৰ দেখা যায়। কোষটোৰ ভিতৰত থকা যেনে কোষ কেন্দ্ৰ, অন্তঃকোষীয় জালিকা, মাইটকন্ড্ৰিয়া, লাইসোজম, এইবিলাক লাইসোজম, গলজি অংগ, ৰাইবোজম, এই সৰু সৰু হালধীয়াবিলাক ৰাইবোজম, ৰসধানী বা ৰেক্টিকা আৰু হৰিৎকণা আদিক কোষ অংগাণু বুলি কোৱা হয়। তো ইয়াতে তোমালোকে ভিতৰত এই যিবিলাক দেখিছা, যিবিলাক মই নাম দিছো ইয়াতে, এইবিলাকক কোষ অংগাণু বুলি কোৱা হয়। কোষৰ ভিতৰত থকা কিছুমান সৰু সৰু অংগ বুলি ক'ব পাৰি, ঠিক আছে, অংগ বুলি ক'ব পাৰি কোষৰ ভিতৰত থকা, যিয়ে কিছুমান নিৰ্দিষ্ট কাম কৰে আৰু সেইবিলাকে কোৱা হয় কোষ অংগাণু। অংগাণু হ'ল এক ক্ষুদ্ৰ কোষৰ গাঁথনি যিয়ে কোষ এটাৰ ভিতৰত নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। অৰ্থাৎ কোষ এটাৰ ভিতৰত কাৰ্য সম্পাদন কৰাৰ কাৰণে কোষ অংগাণুবিলাকে সহায় কৰে। যেনে আমাৰ দেহত মাইটকন্ড্ৰিয়াই শক্তিৰ উৎপাদন কৰে, দেহৰ শক্তি উৎপাদনৰ কাৰণে আমাৰ মাইটকন্ড্ৰিয়াৰ প্ৰয়োজন হয়। ঠিক তেনেকৈ প্ৰত্যেকটো অংগাণুৱে নিৰ্দিষ্ট কাৰ্যৰ সমাধান কৰে, যাৰ বাবে প্ৰাণীসমূহ জীয়াই থাকে। তোমালোকে ইয়াতে দেখিয়া প্ৰত্যেকটো অংগাণুৱে কিছুমান নিৰ্দিষ্ট কাম কৰি থাকে কোষৰ ভিতৰত, আৰু সেই নিৰ্দিষ্ট কাম চলি থকাৰ কাৰণে গোটেই প্ৰাণীসমূহ জীয়াই থাকিবলৈ সক্ষম হয়। অংগাণুৰ কাৰ্যসমূহৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত এটা এটাকৈ আলোচনা কৰিম। আজি আমি অকল যিখিনি প্ৰাথমিক গঠন সেইখিনিৰ বিষয়ে আলোচনা কৰিম। এতিয়া এই প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজত পাৰ্থক্য যদি চাওঁ, তেন্তে দেখিম যে উদ্ভিদৰ কোষবেৰ থাকে, এইখন কোষবেৰ, কিন্তু প্ৰাণী কোষৰ এনেকুৱা কোষবেৰ নাথাকে। উদ্ভিদৰ কোষবেৰ থকাৰ বাবেই উদ্ভিদৰ দেহটো কি হয়, টান হয়, আৰু আমাৰ প্ৰাণীবিলাকৰ নাথাকে কাৰণে আমাৰ কোমল হয় দেহবিলাক। আন এটা যদি পাৰ্থক্য চাওঁ, তেন্তে দেখিম যে উদ্ভিদৰ কোষত কি থাকে, হৰিৎকণা থাকে, যাৰ বাবে উদ্ভিদৰ ৰং সেউজীয়া হয়, আৰু হৰিৎকণাৰ বাবে উদ্ভিদে নিজে নিজৰ খাদ্য দেহৰ ভিতৰতে প্ৰস্তুত কৰি ল'ব পাৰে। হৰিৎকণাটোৱে হ'ল মুখ্য কোষ অংগাণু উদ্ভিদৰ ক্ষেত্ৰত, যিয়ে সূৰ্যৰ পোহৰ ধৰি বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ সালোক সংশ্লেষণ সংঘটিত কৰে, আৰু সালোক সংশ্লেষণ সংঘটিত কৰিয়ে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। এতিয়া আমি চাওঁ কোষৰ গঠনৰ বিষয়ে। কোষ এটাত তিনিটা অংশ থাকে, কোষ আৱৰণ, নিউক্লিয়াছ আৰু দুয়োটাৰ মাজত কোষ পৰক বা সাইটোপ্লাজম। কোষৰ প্ৰাথমিক গঠনটো চালে আমি দেখিম যে কোষৰ এখন বহী আৱৰণ থাকে, এইখন বহী আৱৰণ, যাক কোষ আৱৰণ বা কোষাৱৰণ বুলি কোৱা হয়। বাহিৰত তোমালোকে এইখন দেখিছা নহয়, এইখন বহী আৱৰণখনৰ মাজত অৰ্ধজুলীয়া পদাৰ্থ থাকে। এই অৰ্ধজুলীয়া পদাৰ্থখিনিক কোষ পৰক বোলে। তোমালোকে ইয়াতে যিখিনি নীলা ধৰণৰ ৰং দেখিছা, এইখিনি অৰ্ধজুলীয়া পদাৰ্থ কোষৰ ভিতৰত থাকে, ঠিক আছে, এইখিনি হ'ল কোষ পৰক। এই কোষ পৰকে কোষৰ অংগাণুসমূহক কোষৰ ভিতৰত কি ৰাখে, ধৰি ৰাখে, অৰ্থাৎ বিভিন্ন মাইটকন্ড্ৰিয়া, অলপ আগতে আমি যিবিলাক দেখিছোঁ, মাইটকন্ড্ৰিয়া, গলজি অংগ, ৰাইবোজম, এইবিলাকক ইয়াতে এই অৰ্ধজুলীয়া পদাৰ্থখিনিয়ে ধৰি ৰাখে। আৰু আমি ইয়াতে এটা দেখিছোঁ নিউক্লিয়াছ। এই নিউক্লিয়াছৰ বাবে এটা কোষৰ পৰা আন এটা কোষৰ সৃষ্টি হ'ব পাৰে। এইটো হ'ল কোষ বিভাজন হ'লে এই নিউক্লিয়াছটো কি কৰিব, মুখ্য ভূমিকা পালন কৰিব, আৰু এই কোষটোৰ গোটেইখিনি নিয়ন্ত্ৰণ এই নিউক্লিয়াছটোৱে কৰে। এতিয়া আমি কোষ আৱৰণ বা কোষাৱৰণৰ বিষয়ে অলপমান আলোচনা কৰিম। কোষ আৱৰণ হৈছে এক জৈৱিক আৱৰণ যি কোষটোৰ ভিতৰভাগ বাহিৰৰ স্থানৰ পৰা পৃথক কৰে আৰু কোষটোক ইয়াৰ পৰিৱেশৰ পৰা সুৰক্ষিত কৰে। কোষৰ ভিতৰত যাতে বাহিৰৰ পৰা বস্তু সোমাব নোৱাৰে, বা কোষৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি যাতে বাহিৰ ওলাই যাব নোৱাৰে, সেই ক্ষেত্ৰত কোষ আৱৰণে সহায় কৰে, আৰু কোষ আৱৰণে বাহিৰৰ যিবিলাক অনিষ্টকাৰক পদাৰ্থ সেইবিলাকৰ পৰা কোষটোক সুৰক্ষিত কৰে। কোষ আৱৰণ প্ৰটিন আৰু লিপিডৰ দ্বাৰা তৈয়াৰ কৰা হয়। এইটো কোষৰ এটা সৰু অংশ আমি কাটি পেলাই এনেকৈ চাইছোঁ, মাইক্ৰস্কোপত যদি চাওঁ আমি এনেকৈ দেখিম। তো এইটো প্ৰটিন, লিপিড, প্ৰটিন এনেকৈ কি হৈ থাকে, কোষৰ আৱৰণখন গঠন হয়। তো এইটো হ'ল কোষৰ আৱৰণৰ সূক্ষ্মতম গঠন, অণুৰ দ্বাৰা গঠন হৈছে এইটো। কোষ আৱৰণে কোষৰ ভিতৰত আৰু বাহিৰত পানী, আয়ন, পুষ্টি আৰু অক্সিজেনৰ দৰে অণুৰ চলাচল নিয়ন্ত্ৰণ কৰে। এই যে কোষৰ ভিতৰত কি যাব লাগিব, পানী যাব লাগিব, আয়ন, পুষ্টি আৰু অক্সিজেন, এইবিলাকৰ আদান প্ৰদান হ'ব লাগিব এই কোষৰ আৱৰণখনৰ দ্বাৰাই, কোষৰ ভিতৰলৈ বা কোষৰ বাহিৰলৈ। আৰু এই কামখিনি নিয়ন্ত্ৰণ কৰে আমাৰ কোষ আৱৰণ বা কোষাৱৰণে। কোষাৱৰণে প্ৰয়োজনীয় আয়নখিনি সোমাব দিব, বা প্ৰয়োজনীয় অক্সিজেনখিনি সোমাব দিব, বা প্ৰয়োজনীয় পানী সোমাব দিব, বা অপ্ৰয়োজনীয় পানীখিনি বাহিৰ উলিয়াই দিব। তো এইবিলাক নিয়ন্ত্ৰণত মুখ্য ভূমিকা পালন কৰে কোষ আৱৰণ বা কোষাৱৰণে, যাৰ কাৰণে কোষক অৰ্ধবেদ্য আৱৰণ বুলি কোৱা হয়। অৰ্ধবেদ্য মানে কি, ই কিছুমান
পদাৰ্থই ভিতৰলৈ সোমাই যাব দিয়ে আৰু কিছুমানক ভিতৰলৈ সোমাই যাব নিদিয়ে, বা কিছুমান পদাৰ্থকে বাহিৰলৈ ওলাই যাব দিয়ে, আন কিছুমানক বাহিৰলৈ ওলাই যাব নিদিয়ে। তো এই ধৰ্মটোৰ কাৰণে কোষক কি বুলি কোৱা হয়? অৰ্ধবৃত্ত আৱৰণ বুলি কোৱা হয়। তো এতিয়া আমি চাওঁ কোষ প্ৰেৰক বা সাইটোপ্লাজম। কোষ প্ৰেৰক হৈছে নিউক্লিয়াছ আৰু কোষৰ আৱৰণৰ মাজত এক জেলি সদৃশ পদাৰ্থ। বিভিন্ন কোষ অংগাণু যেনে ৰাইবোজম, মাইটোকণ্ড্ৰিয়া, অন্তঃপ্ৰৰকীয় জালিকা আদি কোষ প্ৰেৰকত স্থগিত ৰখা হয়। ই কোষ অংগাণুৰ মাজত পদাৰ্থৰ বিনিময় আৰু সংৰক্ষণত সহায় কৰে। অৰ্থাৎ এই কোষ অংগাণুবিলাকক স্থগিত অৰ্থাৎ ধৰি পেলাই ৰাখে কোষ প্ৰেৰকে। আৰু এই এটা অংগাণুৰ পৰা আন এটা অংগাণুলৈ কিবা যদি বস্তুৰ বিনিময় হ'ব লাগে, অহা যোৱা হ'ব লাগে, সেই ক্ষেত্ৰত কোষ প্ৰেৰকে সহায় কৰে। মাইটোকণ্ড্ৰিয়াৰ পৰা যদি গলগী অংগলৈ কিবা বস্তুৰ আদান প্ৰদান হ'ব লাগে, তেতিয়াহ'লে সেইটো কোনে কৰিব? কোষ প্ৰেৰক বা সাইটোপ্লাজমে কৰিব। বা নিউক্লিয়াছ আৰু অন্তঃপ্ৰৰকীয় জালিকাৰ মাজত কিবা আদান প্ৰদান হ'ব লাগে, সেই ক্ষেত্ৰত কোষ প্ৰেৰক বা সাইটোপ্লাজমে সহায় কৰিব। এতিয়া আমি চাওঁ নিউক্লিয়াছ। এই যোনটো তোমালোকে দেখিছা এইটো হ'ল নিউক্লিয়াছ। আৰু এই চাইডত এইবিলাক যিবিলাক দেখিছা খালী ঠাই নিচিনা আছে, এইবিলাকত সাইটোপ্লাজম অৰ্থাৎ অৰ্ধজলীয়া পদাৰ্থ কিছুমান বিয়পি আছে। আৰু এই অৰ্ধজলীয়া পদাৰ্থসমূহত এইবিলাক কোষ অংগাণু স্থগিত হৈ আছে। ঠিক আছে। নিউক্লিয়াছ হৈছে ইউকেৰিওটিক কোষৰ কেন্দ্ৰত থকা এক আৱৰণ আবদ্ধ কোষ অংগাণু, য'ত ইয়াৰ ভিতৰত থকা কোষৰ DNA, ডিঅক্সিৰাইবোনিউক্লিক এচিড দৰে অনুবংশিক পদাৰ্থ থাকে। ইয়াক কোষৰ নিয়ন্ত্ৰণ কেন্দ্ৰ বুলি কোৱা হয়, কিয়নো ই কোষৰ ভিতৰত ঘটি থকা প্ৰতিটো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে আৰু কোষটোৰ বংশানুক্ৰমিক তথ্যও ৰাখে। এই যোনটো নিউক্লিয়াছ, এইটো এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, আৰু সেই আৱৰণৰ ভিতৰত DNA থাকে। আৰু সেই DNA এনেকুৱা এটা অনুবংশিক পদাৰ্থ, অৰ্থাৎ এটা জীৱৰ পৰা আন এটা জীৱৰ যদি সৃষ্টি হ'ব লাগে, তেতিয়াহ'লে সেই DNA প্ৰয়োজন হয়। আৰু সেই DNAৰ জৰিয়তে এটা জীৱৰ পৰা একে ধৰণৰ জীৱ এটা সৃষ্টি হয়। এই নিউক্লিয়াছে কোষৰ নিয়ন্ত্ৰণ কক্ষ, যিয়ে কোষৰ প্ৰতিটো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। তো এতিয়া যদি কোষটোৰ ভিতৰত কিবা কাৰ্যকলাপ ঘটে, সেই কাৰ্যকলাপটো নিয়ন্ত্ৰণ কোনে কৰিব? নিউক্লিয়াছে কৰিব। আৰু এই নিউক্লিয়াছৰ দ্বাৰাই কোষ এটাৰ ভাগ হ'ব, এটা কোষৰ পৰা দুটা হ'ব, দুটাৰ পৰা চাৰিটা হ'ব, এনেকৈ ভাগ হৈ যাব। আৰু এইটো বংশ বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ এই নিউক্লিয়াছত থকা DNAটোৱে প্ৰয়োজন হয়। আজিৰ ভিডিঅ'টো মই ইয়ালৈকে তোমালোকক দিছোঁ। তোমালোকে অলপকৈ ভিডিঅ'সমূহ চাই থাকিবা। কিবা যদি তোমালোকৰ ক'বলগীয়া থাকে, তোমালোকে মোক কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা।